নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। আজি বহুদিনৰ মূৰত আচলতে ভিডিঅ' লৈ আহিছোঁ। বহু দিনতে ভাবি থকা এখন ঠাইলৈ আজি যাব ওলাইছোঁ। এতিয়া ৰাতিপুৱা প্ৰায় 8:30 বাজিলে। মই আৰু মোৰ লগৰজনীৰ সৈতে যাম, দুয়োগৰাকীয়ে একেলগে। আৰু দেখাই থাকিম আপোনালোকক কি পাৰোঁ কি নোৱাৰোঁ, আৰু আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। আৰু পোনপ্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটোলৈ আহিছে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। আৰু এয়া আমি ফাইনেলি গাড়ীত বহিলোঁ। আমি আমাৰ যাত্ৰা শুৱালকুছিলৈ বুলি আৰম্ভ কৰিলোঁ, আৰু আমি বয়সতে আমি শুৱালকুছি পাই গ'লোঁ। আৰু আলহী ঘৰত যাম যেতিয়া হাতততো কিবা এটা লৈ যাবই লাগিব, এই বুলি আমি দুয়ো ওলালোঁ। কি কৰি আছা ডেকা তুমি ইয়াতে? ক'লৈ যাম বুলি আহিছা এনে? শুৱালকুছি, বস্ত্ৰনগৰী শুৱালকুছি। কি কৰিবা তাত? তাত আমি নাজানো কি কৰিম। বিকি বস্ত্ৰ ইমান মাতিছে আমাক, আমি আহিলোঁ। এতিয়া ক'ত বা ফুৰাই আমাক, কিন্তু এতিয়ালৈকে দেখা সাক্ষাৎ নাই। এতিয়ালৈকে দেখা সাক্ষাৎ হোৱা নাই। কি জানো কৰি আছে নিজেহে জানে। আলহী মাতি ইয়াতে ৰখাই থৈ দিছে, কিমান অপমান। আৰু এইটো চাওক গাইছ, কিবা এটা পুথিভঁৰাল, ভাল লাগিছে। পুথিভঁৰালটো ধুনীয়া লাগিছে। আৰু আমাক বাহিৰত থিয় হৈ থকা দেখি আমাক তাৰে মানুহে ভিতৰলৈ সোমোৱাই লৈ গ'ল। আচলতে সেইটো এটা ব্যক্তিগত পুথিভঁৰাল হয়, আৰু পুথিভঁৰালটো খুবেই বেছি ধুনীয়া আছিলে। তাত বিভিন্ন ধৰণৰ কিতাপ আছে, অসমীয়া সাহিত্যৰ পৰা আদি কৰি বিভিন্ন কিতাপ। আৰু আমাৰ সময়ৰ অভাৱৰ বাবে আমি সোনকালে ওলালোঁ তাৰ পৰা, আৰু আমাক নিব আহিলে বাবে আমিও সিহঁতৰ ঘৰলৈ বুলি আগবাঢ়িলোঁ। হাই গাইজ, চ' আমি ফাইনেলি এতিয়া বিকিৰ ঘৰ পাই গ'লোঁ, মানে শুৱালকুছি। আৰু এতিয়া আমি শুৱালকুছিখন ফুৰিম, আপোনালোককো দেখুৱাই থাকিম। গতিকে আমি ক'ত ক'ত যাওঁ চাই থাকিব। আৰু আমি ওলাই মেলি আজৰি ফ্ৰেছ হ'লোঁ। এতিয়া আমি গৈ আছোঁ। ক'ব আমাক আমাৰ ফুল চিম্পলকৈ গেটআপ ওলাইছোঁ দেখাম, বাৰু। বাহিৰত গৈ আমাৰ ফুল গেটআপটো দেখাই আছোঁ দেই। বিকি আজি কি কি দেখাবি আমাক? শুৱালকুছিটো আছে মানে। তাৰপিছত আৰু কি দেখাবা? দেখাবি। ভিউটো ধুনীয়া বাৰু। দেৱালীত এতে মানে কালী পূজা হয়, বহুত জাগা আছে। বিশেষত্ব কি আছে মন্দিৰটোৰ? বিশেষত্ব বিশ্বাস আৰু আৰু এয়া হৈছে ব্ৰহ্মপুত্ৰ নদীটো। সেই মন্দিৰটোৰ পৰাই দেখি থাকি আচলতে পৰিৱেশটো বহুতেই বেছি ধুনীয়া। গণেশ বিগ্ৰহ মন্দিৰটোৰ নাম। আৰু ইয়াতে মনসা পূজা হয়, বহুত ডাঙৰ। আৰু ৰাণী ফাৰ্ষ্ট, ছেকেণ্ড শুৱালকুছি। এইবোৰে হৈছে শুৱালকুছি। আৰু শুৱালকুছি যিহেতু বস্ত্ৰ নগৰী, সেইবাবে যিফালেই দেখিছোঁ সেইফালেই কাপোৰৰেই দোকান। আৰু এইবাৰ আমি আগবাঢ়িছোঁ মন্দিৰলৈ বুলি। গাইছ, এতিয়া আমি সিদ্ধেশ্বৰী দেৱালয়লৈ উঠি আছোঁ। চিৰি বগাই বগাই আহি আছোঁ। কেনেকুৱা ফিলিংছ? ভাগৰ লাগিছে, ভাগৰ লাগিছে। আৰু এতিয়াও এগালমান চিৰি বগাবলৈ এতিয়াও আছে, ৰ'ব আপোনালোকক দেখাই আছোঁ। এইবোৰ চিৰি বগাই বগাই আমি যাম। মানুহ ৰাতিপুৱা মন্দিৰ দৰ্শন কৰে বাৰু। আমাৰ এতিয়া আহোঁতে ভৰ দুপৰীয়া আহিলোঁ। এতিয়া 1 বাজি পাৰ হৈ গ'ল। তথাপিও আহিছোঁ যেতিয়া এপাক হ'লে চাই যামেই। আমাৰ এই শুৱালকুছি ফুৰোৱা মানুহজনে এয়া আহি আছে। কেনেকুৱা লাগিছে?
ইয়াতে আমাৰ অনুভূতি ডেকাৰ গোপন কথা চলি আছে। আৰু এয়া হৈছে শুৱালকুছি বিখ্যাত চাৰিখুটা। আৰু তাৰ পাছতে আমি গ'লোঁ শ্ৰী শ্ৰী ঈশ্বৰ হাতী সত্ৰলৈ বুলি। কৰিছা ঈশ্বৰ হাতী সত্ৰ থান। এইটোৰ বাবেই ইয়াতে হোৱা হোলীৰ বাবে এই কথা সূত্ৰপাত ঘটিছিল কি ইহঁতে শুৱালকুছি ফুৰিব আহিব। তাৰপিছত এতিয়া আজি সৌভাগ্য ইমান ধুনীয়া সত্ৰ চাওক ৰাইজ। উৎসৱ হয় আমাৰ ইয়াতে শুৱালকুছিত। হাইষ্ট পাৱাৰ ইয়াতে তই নাগাৰা নাম ঘূৰাই কিবা ঘূৰাই যি প্ৰব্লেম চাব লগা। পিছফালে এটা অডিটৰিয়ামো আছে ইয়াৰ পিছফালে। সত্ৰ আৰু মন্দিৰ দৰ্শনৰ পিছত আমাক বিকিয়ে লৈ গ'ল শুৱালকুছিত নতুনকৈ হোৱা ৰিজৰ্টখনলৈ, আৰু আমিও তাত টিকেট কাটি মেলি সোমালোঁ। তাত বহিব পৰা ধুনীয়া ঠাই, লগতে সৰু ল'ৰা ছোৱালী খেলিব পৰাকৈ ধুনীয়াকৈ ঠাই কৰি থোৱা আছে। আৰু আমি যিহেতু খাই বৈ গৈছোঁ, গতিকে আমি আৰু খাব পৰা অৱস্থাত নাছিলোঁ। সেইবাবে আমি ঠাইডোখৰে ফুৰি মেলি তাত ফটো কেইখনমান উঠিলোঁ। আৰু ধুনীয়া ঠাইডোখৰ, আপোনালোকেও যাব পাৰে নিজৰ প্ৰিয়জনৰ সৈতে, পৰিয়ালৰ সৈতে। আৰু তাৰপিছত আমি আমাৰ নেক্সট আমি মানে ৰিজৰ্ট চাই মেলি ঘূৰি আহিলোঁ। এতিয়া আমাক লৈ যাব ক'লে, ক'ত নিব? বস্ত্ৰ উদ্যানলৈ লৈ যাব। আমি তালৈ গৈ আছোঁ। সেয়া মানে গাইজ বিকিয়ে আনিছিলে ৰিজৰ্ট এখনলৈ, কিন্তু ইয়াত বহুত বেছি পানী হৈছে বৰষুণ হৈ থকাৰ বাবে। হয়, গুৱাহাটী মহানগৰীতে নহয়, আমাৰ শুৱালকুছিতো বানপানী। শুৱালকুছিতো বানপানী হৈছে গাইজ। এই বানপানীত অসংখ্য পিপিৰাৰ মৃত্যু হৈছে। ঐ লাহে লাহে। এয়া হৈছে বস্ত্ৰ উদ্যানৰ ভিতৰৰ ভাগ চৰাই। ইয়াত এখন সুন্দৰ অসমীয়া সমাজ জীৱনৰ এটি নিখুঁত চিত্ৰ ইয়াত সুন্দৰভাৱে সজাই পৰাই ৰাখিছে। আৰু কিদৰে পলুৰ পৰা মুগা এৰী উৎপাদন কৰা হয় তাৰো এটি ফুলমূল আভাস এই মিউজিয়ামটোৰ ভিতৰতে দি থোৱা আছে। আপোনালোকেও আহিব পাৰে যোন শুৱালকুছিৰ নহয় বা আজিলৈ শুৱালকুছিলৈ গৈ পোৱা নাই। এয়াই আছিলে আমাৰ আজি শুৱালকুছিলৈ এটি ধুনীয়া দিন। আৰু এয়া পশ্চিমত বেলি লহি আহিছে। আমিও আমাৰ নিজৰ ঠাইলৈ বুলি উভতিছোঁ। পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম। বাই।